আমি পুনৰ জনাওঁ বানৰ খবৰ। বছৰৰ প্ৰথমটো বানৰ কবলত কামপুৰ কচুৱা। বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ। কাৰ্বি লাংটি জলবিদ্যুৎ প্ৰকল্পৰ পানী ডুব গ'ল বহুগাঁও। স্লুইচ গেট খুলি দিয়াৰ ফলত উফন্দি উঠিছে বৰাপানী নদী। আমি এই মুহূৰ্তত জনাইছোঁ বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে কামপুৰ কচুৱা। বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী আৰু বৰাপানী নৈৰ জলপৃষ্ঠ। কাৰ্বি লাংটি জলবিদ্যুৎ প্ৰকল্পৰ পানীত বুৰ গ'ল বহু গাঁও। বহু অঞ্চল বৰ্তমান প্লাবিত জলমগ্ন। স্লুইচ গেট খুলি দিয়াৰ ফলত উফন্দি উঠিছে বৰাপানী নৈ আৰু বৰাপানী নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে প্লাবিত কৰিছে বহু গাঁও। নদীরে তুই ভাঙলি আমার ঘর, তোর কিনারে থাকতাম তুই করলি আমায় পর। নদীরে তুই ভাঙলি আমার ঘর, তোর কিনারে থাকতাম তুই করলি আমায় পর। সকাল দুপুর সাঁঝে তোর